প্ৰথমে মই মাছখিনি ভালকৈ ধুই ল'লোঁ আৰু লগতে হালধি আৰু নিমখ সানি ল'লোঁ। লগতে আৰু বিলাহী 5টা ধুই লৈছোঁ। ধুই লৈ এয়া পিঁয়াজ আদা নহৰু পেষ্ট বনাম এতিয়া। আৰু তেল দি দিলোঁ মই তেলটো দি ল'লোঁ। তেলটো অলপ গৰম হ'বলৈ দিছোঁ যাতে মাছটো তাত লাগি নধৰে চৌত। ভালকৈ তেলটো গৰম হোৱাৰ পিছতে মই মাছ 2 পিচ দি দিলোঁ। দি পেলাই লগতে মই লুটিয়াই দিছোঁ মাছ 2 পিচ আৰু অলপ ফ্ৰাই হ'বলৈ দিছোঁ। যাতে লাগি নধৰে গতিকে মই লগতে লুটিয়াই দিছোঁ আৰু অলপ ফ্ৰাই হ'বলৈ দিলোঁ। এয়া মোৰ মাছৰ ফ্ৰাই হৈ গ'ল আৰু মই এতিয়া সেই তেলখিনিতে পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি মই অলপ ফ্ৰাই কৰি লৈছোঁ যাতে পিঁয়াজৰ কেঁচা সেইটো যায়গৈ। আৰু মই 1 মিনিটমান পিঁয়াজখিনি অলপ লৰাই পেলাই অলপ ফ্ৰাই হ'ব দিছোঁ। অলপ লৰাই দিছোঁ মই পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ভালকৈ হোৱাৰ পিছত ভাজি হোৱাৰ পিছত মই আদা নহৰুটো দি দিলোঁ আৰু আদা নহৰুখিনি মই ভালকৈ পিঁয়াজৰ লগত গলি যাবলৈ কাৰণে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু মই লগতে জলকীয়া 2টা দি দিছোঁ আৰু অলপ সময় মই তাতে লৰাই দিছোঁ। আৰু অলপ লৰাই দিয়াৰ পিছতে মই এতিয়া দিম বিলাহী। ভালকৈ পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত আদা নহৰু দি দিলোঁ, জলকীয়া 2টা দিলোঁ আৰু এতিয়া ধুনীয়াকৈ বিলাহীখিনি দি দিম এতিয়া মই। আৰু লগতে মই জীৰা গুড়া অকণমান দি দিছোঁ। আৰু মই খৰিত বনাই আছোঁ যে গতিকে গোটেই ধোৱা হৈ আছে। আপোনালোকে বেয়া নাপাব যাতে ধোৱা হৈ থকাৰ কাৰণে। আৰু বিলাহীখিনি মই লগতে দি দিলোঁ আৰু এতিয়া বিলাহীখিনি দি মই অলপ লৰাই দিম। অলপ লৰাই দিছোঁ। পিঁয়াজখিনি আদা নহৰু আৰু বিলাহীখিনি যাতে ভালকৈ গোল খাই যায় গতিকে মই নিমখ অকণমান দি দিছোঁ। এতিয়া নিমখখিনি দি লৈ মই এতিয়া হালধি অকণমান দি দিছোঁ আৰু হালধি দি মই এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি এতিয়া মই অলপ সিজিবলৈ দিছোঁ আৰু লগতে মই এখন ঢাকনি মাৰি দিছোঁ যাতে ভালকৈ সিজি যায়। এয়া মোৰ টেঙা আৰু বিলাহী টেঙা আৰু মাছৰ জোল হৈ গ'ল। আৰু সকলোৱে যাতে মোৰ চেনেলটো চাই থাকে আৰু এইখন দেখিছে মোৰ চিম্পুল থালি। আৰু আজি মোৰ এসাঁজ ভাত দুপৰীয়াৰ ভাত